हेलो फ्रेंड्स আজি আপোনালোকক টাইলছ কেনেকৈ লগায় দেখাবলৈ লৈছো। এয়া হৈছে আমাৰ ফুলেন্দা টাইলছ কাটি আছে। টাইলছ কাটাটো বহুত ৰিস্কৰ কথা। অকমান তেয়া বেকা হ'লে আপোনালোকৰ টাইলছখন ভাঙি যাব পাৰে। এয়া হৈছে আমাৰ ৰাজীৱ দা, তেখেতে পুৱা একদম মাৰি আছে। আৰু যদি কোনোবাই টাইলছ লগাম বুলি ভাবিছে তেনেহলে এখেতৰ লগত যোগাযোগ কৰিব পাৰে। তেখেতৰ নাম্বাৰটো ডেসক্ৰিপচনত দিয়া হৈছে। বহুত ভালকৈ লগায়। তেখেতৰ টাইলছ লগোৱা ষ্টাইলটো বহুত ভালেই। ৰাজীৱ দা হৈছে আমাৰ এয়া। যদি আপোনালোকে কোনোবাই ভাবিছে ঘৰতে নিজে এনেকৈ লগাম বুলি, কিন্তু এইটো অলপ সহজ নহয়, কাৰণ ভাঙি যাব পাৰে। বহুত ৰিস্কৰ কথা আছে টাইলছ লগোৱাটো। সেইকাৰণে আপোনালোকক অনুগ্ৰহ কৰিছোঁ, আপোনালোকে যাতে নিজে নলগায়। ফুলেন্দা হৈছে আমাৰ তেখেত ৰাজীৱ দা, এখেত আমাৰ হেড মিস্ত্ৰী, আৰু এয়া হৈছে আমাৰ ফুলেন্দা। দুয়োজনে মিলি পোৱা কৰি আছে ঘোলা। এনেকৈ আৰু কি ক'বা, এনেকৈ লগাব লাগে। চাওকচোন কেনেকৈ লগাই আছে, খোলাবোৰ এনেকৈ লগাই ল'ব লাগে। ইমান টানো নহয়, কিন্তু কথা হ'ল মেচিনটোহে মেইন, কাটা কুটা কৰাখিনি মেইন।